खुलुमबाय इनसाइड एनि बर'आव आं मिथु बर'। बङाइगाव जिल्लानि निउ बङाइगाव जंसनाव दिनै एनएफआर साख्रियावला गौथुमा माखासे दाबिखौ लानानै सोमावसारनाय हाबाफारि लायो। बङाइगाव जिल्लानि निउ बङाइगाव जंसनाव दिनै एनएफआर साख्रियावला गौथुमा माखासे दाबि लानानै सोमावसारनाय हाबाफारि लायो। भारतारि रेल बिफानखौ गावखोन्दोआरि खालामनायनि बिथांखि लानायनि सोरखारनि हेंथायै निउ बङाइगाव जंसननि यार्डआव एनएफ रेलवे एमप्लयिज इउनियन अदेबानि नर्थ इस्ट फ्रन्टियार रेलवे साख्रियावला गौथुमा सोमावसारो। बेनि अनगायैबो रेलवे बिफाननि साख्रियावलाफोरनि माखासे जेंना आरो दाबिखौ लानानै सोरखारनि हेंथायै सोमावसारो। আজি আমি এনএফআইৰ নেতৃত্বত এনএফআইৰ নিৰ্দেশত এনএফ ৰেল এমপ্লয়িজ ইউনিয়ন গোটেই এনএফএলতে আজি আমি প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ। যে প্ৰতিবাদী কাৰ্যসূচী আমি পালন কৰাৰ মেইন উদ্দেশ্যই হ'ল যে ভাৰত চৰকাৰৰ যিবিলাক হঠকাৰী সিদ্ধান্ত তাৰ প্ৰতিবাদত আমি আজি এনএফ ৰেল এমপ্লয়িজ ইউনিয়নে প্ৰতিবাদ কৰিব লগা হৈছে। তো বিগত দিনত গোটেই ভাৰতৰ যিবিলাক সম্পদ আছিলে সম্পদবিলাক এপদ এপদকৈ তেওঁলোকে পুঁজিপতিৰ হাতত গতাই দি দিলে। এতিয়া লাহে লাহে ৰেলৰ যিবিলাক ৰেল ইণ্ডাষ্ট্ৰী ইমান বৃহৎ এটা ভাৰতবৰ্ষৰ এটা বৃহৎ ডাঙৰ এটা ইণ্ডাষ্ট্ৰী, এই ইণ্ডাষ্ট্ৰিটো লাহে লাহে এতিয়া পুঁজিপতিৰ হাতত গতাই দিব ওলাইছে। যেনেকৈ অলপতে এখন বিল ওলাই দিছে যে ৰেলৰ লেণ্ড যিবিলাক কলনি আছে এইবিলাক প্ৰাইভেট কৰি দিব, কলনিবিলাক লিজত দি দিব, ৰেল ষ্টেডিয়ামবিলাক লিজত দি দিব। গতিকে তাৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে এই সিদ্ধান্ত ভাৰত চৰকাৰে অনতি সোনকালে উঠাই লওক। আৰু আমাৰ ৰেল শ্ৰমিক 2019 যেতিয়া মাৰ্চ মাহত ক'ভিড আহিছিলে, ক'ভিডৰ সময়ত প্ৰতিজন ভাৰতবৰ্ষৰ মানুহে ঘৰত সোমাই আছিলে ক'ভিডৰ ভয়ত। কিন্তু আমাৰ প্ৰতিজন ৰেল কৰ্মচাৰীয়ে নিষ্ঠাৰে ৰেল চলাচল কৰাত তেওঁলোকে দিনে নিশাই কাম কৰি ৰেল চলাচল কৰাত তেওঁলোকে সুবিধা কৰি দিছিলে। তাৰ পৰিপ্ৰেক্ষিতত 2019 চনত আমাৰ যিটো ডিএ ডিক্লেয়াৰ কৰিছে 4% ডিএ সেইটো ফ্ৰিজ কৰি ৰাখিছিলে। এই অলপতে আমাৰ সেইটো দিলে, কিন্তু তাৰো আমাৰ এৰিয়াৰটো এতিয়ালৈকে দিয়া নাই। তৃতীয় কথা হ'ল যে ক'ভিডৰ সময়ত আমাৰ প্ৰতিজন ৰেল কৰ্মচাৰীয়ে ইমান নিষ্ঠাৰে কাম কৰাৰ পিছতো যে ভাৰত চৰকাৰে সকলোবোৰ সিদ্ধান্ত তেওঁলোকে নিজাববীয়াকৈ লৈ আছে যে এইটো অফিচ আমি প্ৰাইভেটাইজেশ্যন কৰিম, কালি সেইটো ৰেল প্ৰাইভেটাইজেশ্যন কৰিম। তো আমাৰ যে ফেডাৰেশ্যনবিলাক আছে, আমাৰ যে ৰিকগনাইজ ইউনিয়নবিলাক আছে, তেওঁলোকৰ লগত বহি যাতে আলোচনা কৰি যাতে এই সম্পদবিলাক ভাৰতৰ স্বাভিমান এটা ৰেল ইণ্ডাষ্ট্ৰী এটা সম্পদ, এই সম্পদটো যাতে পুঁজিপতিৰ হাতত গুচি নাযায়, তাৰ কাৰণে আমি আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। গোটেই এনএফ ৰেলতে আজি 13 তাৰিখৰ পৰা 18 তাৰিখলৈকে এই প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব আমাৰ। আৰু যেতিয়ালৈকে ভাৰত চৰকাৰে এই সিদ্ধান্তবোৰ বাতিল নকৰে তেতিয়ালৈকে এনএফ ৰেল এমপ্লয়িজ ইউনিয়নে পিছ হুহুকি নাহে। এই আমাৰ দাবী। নিউজ ডেস্ক ইনসাইড এনি বড়। আওয়াজ তুলো ইনকলাব জিন্দাবাদ।